ৰবা ওলাই গৈছিলা আৰু তুমি কি পিন্ধিছা মেখেলা চাদৰ গাঁৱৰ মানুহবোৰতো এইবোৰেই পিন্ধে গাঁৱৰ মানুহ নোহোৱা নহয় তুমি চহৰত যাব তুমি এইবোৰ পাহৰি নাযাবি দাদা তুমিতো গাঁৱতে থাকা আমাৰ দেউতাৰ গাঁৱতে আছিল আৰু মাও গাঁৱতে আছিল গতিকে দাদা মই গাঁৱৰ পৰিচয় কেতিয়াও বুজি পেলাব নোৱাৰো ৰবা তুমি বহুত পৰিৱৰ্তন হৈছা সঁচা কথা ক ইটো কোন হয় ইটোৰ লগত তোমাৰ কিহৰ সম্পৰ্ক আছে দাদা সেই কথা তোমাৰ জনা অধিকাৰ আছে আচলতে মই ইটোক ভাল পাওঁ এই বিক্ৰমপুৰৰ পৰি হৈ এজন সাধাৰণ ভিক্ষাৰী ল'ৰা তুমি ভাল পোৱা দাদা ভাল পাই কোনো ধনী দুখীয়া বিচাৰ নকৰে বলবা তুমি আবার করছো কি হয় তুমি এমন কাম করবে ওলাইছা মোর এক কথা মই তোর ভাইয়ে লোক যেনে কই মরম করার অধিকার আছে ঠিক যেনে কই শাসন করার অধিকার আছে দাদা সেই কথা মই অস্বীকাৰ নকৰো কিন্তু শাসন কৰাৰ চলেৰে যিকোনো কাম কৰিবলৈ মোক বাধ্য নকৰাব আপুনি মোক বিয়া দিবলৈ ইয়াত যিজন গুণ্ডা বদমাছ লৈ আহিছে তাক ইয়াৰ পৰা খেদি দিয়া মই তাক খেদি দিম এটা কথা মনত ৰাখিবা তুমি ৰাকেশৰ লগতে বিয়া হ'ব লাগিব ৰাকেশৰ লগতে বিয়া হ'ব লাগিব দাদা দাদা আজিৰ পৰা তোৰ বাহিৰত ওলোৱা বন্ধ ৰাকেশ ৰাকেশ দাদা তুমি মোক যিমানে বাধা নিদিয়ে কিয় তুমি মোক কেতিয়া ইয়াত ইয়াত বন্ধ কৰি ৰাখিলে ৰাজা অংগাজু কিন্তু সময় আহোঁতে ভৰিৰ চেণ্ডেলটো হাতত লৈ আহিলে তুমি যোৱা নমস্কাৰ কি লাগে তোমাক মই আপোনাৰ ওচৰত শিক্ষা খুজিবলৈ আহিছোঁ তহঁতৰ নিচিনা ভিক্ষাৰী মানুহে টকাৰ বাহিৰে কি খুজিব কিমান টকা লাগে 10,000 20,000 নাই মই টকাৰ ভিক্ষা খুজিবলৈ অহা নাই মই আহিছোঁ মোৰ ভাইটি বৰষাত বহুত ভাল পায় বহুত ভাল পায় মোৰ ঘৰত থাকি আৰু মোৰে মুড়ি বিচাৰিছা বিচাৰিছো সেই আপোনাৰ ঘৰত মই বিয়াৰ প্ৰস্তাৱ লৈ আহিছো আপুনি যদি এইখন বিয়া পাতি দিছে তেনে এইখন বিয়া মই পাতি দিম মাৰি বাহিৰ কৰিলে বিয়া পাতি দিবলৈ সাহস কৰিছে
টেষ্ট হয় এইটো টেষ্ট হয় তুমি পৰখাত ইয়াক এডুই কেতিয়াবা সুধিছা ইয়াক এডুল এডুল এইটো তুমি যদি মোৰ প্ৰকৃত ভাই হোৱা তেনেহ'লে এই ৰক্ত দাও তই পৰীক্ষা কৰিব লাগিব তোৰ প্ৰেমৰ মাজত প্ৰেমৰ ইতিহাস সৃষ্টি কৰিব লাগিব প্ৰেমৰ ইতিহাস মই চাব পৰীক্ষাৰ ভিতৰত সেই ৰক্তবোৰ হিন্দুৰ পৰাই পিন্ধাই দিয়া সোনকালে যা চাম দাদা কিন্তু চোৱাৰ আগতে আপোনাৰ হস্পিটেলত লৈ যাব লাগিব আহা দাদা আহা তুমি মোৰ দাদাৰ ওপৰত হাত তুলিছা হাত মই চিঙি পেলাম এনেকুৱা মাৰ খালে এই ভিতৰৰ লেতেৰা চিন্তাবোৰ নাইকিয়া হৈ যাব এই বদমাছটোৱে মই আপোনাৰ ঘৰতে যাব ওলাইছো খবৰ এটা দিব লাগে ঋতু আৰু বৰ্ষা আমাৰ ঘৰত লুকাই আছে আৰাম জাগা ধনী ঘৰৰ ছোৱালী লাগে ধনী ঘৰৰ ছোৱালী লাগে কি কৈছা তুমি ইছা মোৰ নাম লেখা কৰিছে নহয় এইবাৰ ময়ো তাক বিষয় দিম মোৰ মাৰ সন্মানলৈ খিলা কৰাৰ পৰিণাম কি ভয়ংকৰ চম্পা কি বুলি ধন্যবাদ নাম ভাষাই বিচাৰি পোৱা ক'ত লুকাই ৰাখিছ ক তুমি মোক ক'বই লাগিব নকোৱা নহয় আৰে বিক্ৰম নহয় বিক্ৰম কি চেষ্টা তই বসালি
এতিয়া কওক কবি নাই নকলে ইয়াতে খতম কৰি পেলাম নকবি চাবা এই বদমাছ এতিয়া হ'ল এই খাই কথা নকবি লাগিলে বুকে ঘূৰি মাৰা নকবি চাবা কবি নাই কওক সারা কারণে ইয়াকে কয় চিনল লিখি নবনালে আমার দেখা করব জানিব লাগে কম অঙ্কলে কম কি ভাই বল অঙ্কলে বল তো কথা অঙ্কলে বল আমি ইমান লড়াইছো যে আমাক বিচাৰি পোৱাটো অসম্ভৱ এতিয়া তুমি বিন্দাস হিন্দু নারী বিয়া এবারে হয় আর এবার হিন্দুর বিয়ার পিছত এই হিন্দু কেতিয়া মুসি পেলোৱা নহয় মুসি পেলোৱা হয় যেতিয়া স্বামী মৃত্যু হয় গতিকে দাদা তুমি মোৰ এই বিয়াৰ হিন্দু কেতিয়া মুসি পেলাব নোৱাৰা কেতিয়া নোৱাৰা তাই ভালদৰে ধৰা তাই হিন্দুৰ মই মুচি পেলাম মই মুচি পেলাম নাই দাদা না আপুনি এই কাম কৰিব নোৱাৰে দাদা তুমি যি কবা
লগত বিয়া হ'ব লাগিব ঠিক আছে দাদা মই তাকে কৰিম মই তাকে কৰিম ঠিক আছে আকেশ ওলা ভিতৰত আমো তুমি ওলা এইবাৰ এই সকলো সম্পত্তি এইখন মোৰ পত্নীৰ ঘৰ মোৰ যেতিয়া মন যাব তেতিয়া আহিব পাৰোঁ মোক বাধা দিলে তুমি ক'ত বৰষাৰ হ'বলগীয়া স্বামী বৰষা মোৰ পত্নী মোৰ আগতে আছিল কিন্তু এতিয়া নহয় বৰষা 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 ঋতু তুমি মই তুমি আহিছা ভালে কৈছা জানা এইটো মোৰ ৰাখিছে নহয় বিয়া ঠিক আছে তোমাক চিঠিখন দিব পাৰিছে বিয়ালে কিন্তু নিশ্চয় আহিবা আচ্ছা ৰাখিছা পানী পৰে নাকি মিনাৰে কলাই নাই যাবা কালি তুমি চবেই যাব বিচৰা মই তাতে লৈ যাওঁ বৰষা তুমি পাগল হৈছা নেকি তুমি মোৰ পত্নী মোৰ নাটক কৰিছিলো তোৰ আমাৰ পতি কথাবলৈ মই এটা নাটক কৰিছিলো তোৰ লগত কোনো কথা নাই গুচি যোৱা ইয়াৰ পৰা বৰষা মানুহৰ জীৱন লৈ খেলা কৰাটো তোমাৰ বাবে নাটক হ'ব পাৰে কি অপৰাধ কৰিছিলো মই দুখীয়া হোৱাটো মোৰ অপৰাধ আমাৰ সমাজত আশা হিন্দু পিন্ধি এজন স্বামীকে বৰণ কৰি লোৱা হয় আৰু সেই আশা হিন্দুৰ বস্তুটা স্বামী নমৰালৈ দিয়া হয় এটা কথা মনত ৰাখিবা মোৰ ভাল পোৱা যদি সঁচা হয় এদিন নহয় এদিন তুমি মোৰ ওচৰলৈ ঘূৰি আহিবা আৰু এই ভুলৰ বাবে তুমি মোৰ ওচৰত ক্ষমা খুজিবা ক্ষমা দাদা মই তোমাৰ কথা ৰাখিছো দাদা মই তোমাৰ কথা ৰাখিছো ভণ্টি মই শুনিছো তুমি হেনো পাগলা যাবা বহুত দূৰলৈ গুচি যাম চটকলে মই শান্তি পাম ইয়াত থাকিলে মই বৰ কষ্টহে পাম দূৰলৈ যাবা মানে কিয় সপোনজনে যেতিয়া মোক ত্যাগ কৰিলে মইনো ইয়াত থাকি কি লাভ বৰষা মোৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলে তুমি কি কথা কৈছা ঋতুৰা সঁচাকৈ কৈছো বৰষা মোৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিলে চম্পা তুমি মোক ক্ষমা কৰি দিবা তুমি মোৰ কাষত থাকিও মই তোৰ ভাল পোৱা বুজিব চেষ্টা নকৰিলে সেইবাবে তোক কন্দুৱাই মই হাঁহি থাকিব নোৱাৰিলো পাৰিলে তুমি মোক ক্ষমা কৰি দিবা পাৰিলে তুমি মোক